বন্ধু বান্ধৱীসকল নমস্কাৰ। স্বাগতম জনাইছোঁ আছামিজ জিকে নলেজলৈ। আন দিনৰ দৰে আজিও লৈ আহিছোঁ মোৰ আন এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। আজিৰ শিতানত থাকিব 5টা বিশেষ ধৰণৰ প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই ল'ব আৰু যদি উত্তৰটো জানে তেন্তে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, কোন চনত অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠা কৰিছিল? আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হ'ল 1872 চনত অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠা কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? দুই নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ল, অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং জিলা। এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰটো হৈছে, অসমত চাহ 1823 চনত আৱিষ্কাৰ হৈছিল। আজিৰ শিতানৰ 4 নম্বৰটো প্ৰশ্ন হৈছে, ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যকৰী হয়? চাৰি নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে, ডিগবৈ তেল শোধনাগাৰ 1901 চনৰ পৰা কাৰ্যকৰী হয়। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হৈছে, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? পাঁচ নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম হ'ল ভোগেশ্বৰ বৰুৱা। আজিলৈ ইমানেই। ভিডিঅ'টি যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আছামিজ জিকে নলেজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। শেষত পুনৰ 5টা বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।